যিকোনো শিশুৰ শৈক্ষিক তথা জ্ঞানৰ বিকাশৰ প্ৰাথমিক স্তৰটোৱে হ'ল যে বুনিয়াদী শিক্ষা আৰু বুনিয়াদী সাংখ্যিক জ্ঞান। আজি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এইটো প্ৰত্যক্ষ কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰহসংখ্যকৰ মাজত যে বুনিয়াদী যি শিক্ষা অৰ্থাৎ বিভিন্ন আখৰ শব্দ বাক্যৰ জ্ঞান আৰু তাৰ লগে লগে সাংখ্যিক জ্ঞান এইটো অতি দুৰ্বল। তাৰ কাৰণে ভাৰত চৰকাৰে ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি এটা বিশেষ অভিযান বিশেষ আঁচনি আৰম্ভ কৰিছে। শিক্ষাৰ আৰম্ভণিত প্ৰথম কথা যে আমি যেতিয়া আখৰ শিকো, আখৰৰ পাছত আমি শব্দ শিকো, শব্দৰ পিছত আমি বাক্য গঠন কৰিবলৈ শিকো। যেতিয়া আমি খুব পদ্ধতিগতভাৱে আমি শব্দৰ অৰ্থ আমি বুজিবলৈ সক্ষম নহওঁ, বাক্য এটা সম্পূৰ্ণকৈ লিখিবলৈ আমি সক্ষম নহওঁ, বাক্যটোৰ অৰ্থ বুজি পোৱা তাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসুবিধা হয়। ঠিক একেধৰণে সংখ্যাৰ জ্ঞান, নেওতাৰ জ্ঞান খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ কাৰণে আমাৰ চৰকাৰখনে, ভাৰত চৰকাৰে নিপুণ ভাৰত নামৰ এক অভিযান আৰম্ভ কৰিছে, যিটো অভিযানত 2026-27 চনৰ ভিতৰত প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত এই বুনিয়াদী শিক্ষা বা শব্দৰ জ্ঞান, ভাষাৰ জ্ঞান, বাক্য গাঁথনি এই বিষয়সমূহৰ লগে লগে সাংখ্যিক জ্ঞানৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব, যাতে ফাউণ্ডেশ্যনেল লিটাৰেচিটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে লিটাৰেচিৰ লগতে নিউমেৰেচি এইটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত এটা আমি শক্তিশালী অৱস্থাত এটা পাব পৰা যায়। আৰু এতিয়া আমি যিখিনি দুৰ্বলতা চিহ্নিত কৰা হৈছে সেই দুৰ্বলতাখিনি যাতে ভৱিষ্যত সময়ৰ কাৰণে নাথাকে। কিন্তু এই কামটো আমি প্ৰাপ্তি কৰিবলৈ হলে সকলোৰে সহায় সহযোগিতাৰ প্ৰয়োজন হ'ব। কেৱল আমি অভিভাৱকৰ ওপৰত বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত এই দায়িত্ব এৰি দিলে নহ'ব। প্ৰধানমন্ত্ৰীয়ে এটা সময়ত সবকা সাথ সবকা বিকাশৰ কথা কৈছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ সবকা বিশ্বাসৰ কথা কৈছিল, আৰু এতিয়া তেখেতে কৈছে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস। অৰ্থাৎ সকলোৰে প্ৰয়াস অবিহনে আমি আমাৰ সমস্যাসমূহক সমাধান কৰিব নোৱাৰো, আমি ভাৰতবৰ্ষক আমি আগুৱাই লৈ যাব নোৱাৰো। আমাৰ যিখিনি ইচ্ছিত লক্ষ্য আছে, টাৰ্গেট আছে, এই ইচ্ছিত লক্ষ্যত আমি কেতিয়াও উপনীত হ'ব নোৱাৰো। সেইকাৰণে এই বুনিয়াদী শিক্ষাৰ ক্ষেত্ৰত, জ্ঞানৰ ক্ষেত্ৰত আমাৰ চৰকাৰখনে যি নিপুণ ভাৰত অভিযান আৰম্ভ কৰিছে, এই নিপুণ ভাৰত অভিযানতো সকলো শ্ৰেণীৰ, সকলো ৰাইজৰ, সকলো অভিভাৱকৰ, সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ সকলো মানুহৰ মই প্ৰয়াসৰ কাৰণে আজি আহ্বান জনাইছো, আৰু সকলোকে মই আহ্বান জনাইছো যে এই মিছনটোত, এই অভিযানটোত যাতে সকলোৱে আমি যোগদান কৰো। ধন্যবাদ।